এটা সাবমিশন আছে 23 মতে মোৰ সমষ্টিত হিমন্তৰ আপুনি কি হিচাপত কৈছে আপুনি কি হিচাপত উঠি পেলাই কৈছে বেচিকেলি মেঘালয় সীমান্তৰ অঞ্চলত মেম্বাৰ চাবছত তেখেতে কৈ আছে কথা কৈছে আপোনালোকে জানে যে সমস্যাত বৰ্ডাৰ ডিছপুট ঘনে ঘনে হৈ থাকে প্লিজ কিন্তু এই সমস্যাবিলাক সমাধান কৰিবলৈ বা তেওঁ কৈ আছে আপুনি বহলৈ এটা হেৰি তাত উপযুক্ত এটা থানাৰ আৰু POP ব্যৱস্থাত নাই আপোনালোকে জানে যে 44 কিলোমিটাৰ দূৰত্বত হামৰানৰ পৰা যিটো মেঘালয় বৰ্ডাৰ আৰু 55 কিলোমিটাৰ বলুকুঞ্চিৰ যিটো আকুলচপাৰ বৰ্ডাৰলৈকে কিন্তু তাত হঠাৎকৈ ঘটনা হোৱাৰ লগে লগে তাত ল এণ্ড চিটুৱেশ্যন কৰিবলৈ তাৰ উপযুক্ত ব্যৱস্থা নাই হয় বৰ্তমান BOP ব্যৱস্থা কৰিছে 6টাত কিন্তু BOP ব্যৱস্থাৰ জৰিয়তে এই সমস্যা কণ্ট্ৰল কৰিবলৈ সমস্যা সমাধান নহয় সেইকাৰণে বহুত দিনৰ পৰা ৰাইজে দাবী কৰি আছে যে বেচিকেলি সীমান্তৰ মেঘালয় সীমান্তৰ অঞ্চলত বেচিকেলি ঘান্দলিৰ নিচিনা জেগাত আৰু লগতে উমলাফেৰ জেগাত থানা নতুবা POP স্থাপন কৰিবলৈ মই আজি এই পবিত্ৰ সদনত মই অনুৰোধ কৰিছোঁ সেইকাৰণে মই দাবী কৰিছোঁ আপোনালোকে জানে যে বস্তুটো হ'ল তাত মেঘালয় যিটো অঞ্চলত আমাৰ বেচিকেলি আমাৰ সীমান্ত অঞ্চলত 17টা গাঁও যোৱাৰ মেঘালয় কাউন্সিল ইলেকশ্যনত সিহঁতৰ ভোটদান কৰিছে অকল ভোটদান বুলি নহয় সিহঁতৰ মোলাবেৰ বুলি জেগাত বিকাশ লাভেৰ বুলি বস্তুটো তাতে প্ৰতিদ্বন্দ্বিতাই হেৰি কৰিছে এইটো ওপৰত যেতিয়া ইলেকশ্যন হৈছিলে মই DC আৰু SP জনাইছিলোঁ কিন্তু বিশেষ ব্যৱস্থাত লোৱাটো মই দেখা নাই আৰু লগতে তাতে সীমান্ত অঞ্চলত আপোনালোকে জানে যে গভৰ্ণমেণ্টৰ স্কিমবিলাক আঁচনি ৰূপায়ণ কৰিবলৈ তাত সুবিধা নিদিয়ে আৰু কৰিবলৈ নিদিয়ে এইটো ক্ষেত্ৰত আমি তাৰ সীমান্ত সমস্যাটো তাত হেৰি কৰি আছে সমস্যা ভুগি আছে আমাৰ সেইকাৰণে আজি পবিত্ৰ সদনত মই দাবী ওলাইছোঁ যে বস্তুটো অতি সোনকালে ৰাইজে যিটো ডিমাণ্ড অতি সোনকালে খান্দলি নিচিনা জেগাত থানা স্থাপিত হ'ব লাগে আৰু উমলাফেৰ নিচিনা জেগাত থানা স্থাপিত হ'ব লাগে আৰু গোটেইখিনি আমি ল এণ্ড চিটুৱেশ্যন যেতিয়া বৰ্ডাৰ ডিছপুট যেতিয়া কথাটো ওলাই যাব তেতিয়া বস্তুটোত মানুহক ইঞ্চুৰেঞ্চ দিয়ে আমি থানা আৰু POP আমি বনাই দিম বুলি কওঁ কিন্তু বস্তুটো সময়ত যেতিয়া চিটুৱেশ্যন যেতিয়া কণ্ট্ৰল হোৱাৰ পিছত কিন্তু এই আশাটো আমি কমিটমেণ্টটো নাইকিয়া হৈ যায় সেইকাৰণে বস্তুটো আজি এই আমাৰ বৰ্ডাৰ এলেকাত যিটো শান্তি স্থাপন ৰাখিবৰ কাৰণে আৰু লগতে অন্যান্য কাম কাজ সুবিধা কৰিবৰ কাৰণে বিশেষকৈ তাৰ ল এণ্ড চিটুৱেশ্যন কৰিবৰ কাৰণে মই পুনৰ ডিমাণ্ড কৰিছোঁ যে বেছিকেলি সীমান্ত অঞ্চলত থানা আৰু নতুবা POP স্থাপিত হ'ব লাগে বুলি আজি মই যিটো সীমান্ত সমস্যাকেৰে মই দাঙি ধৰিছোঁ ইয়াৰ জৰিয়তে আপোনালোকে জানে যে আমি বেছিকেলি আমাৰ থানাৰ এলেকাত আৰু সীমান্ত এলেকাত আমি কণ্ট্ৰল ৰাখিবৰ কাৰণে আৰু ল এণ্ড চিটুৱেশ্যন আমি চাবৰ কাৰণে সুবিধা সুৰক্ষিত ৰাখিবৰ কাৰণে অন্য কাম কাজ কৰিবৰ কাৰণে বেছিকেলি আপোনালোকে এই সুযোগতে মই ক'ব বিচাৰোঁ কাৰ্বি আংলং বহুত বছৰ এতিয়া আজি আমি ডিমাণ্ড কৰি আৰ্টিকল 2 যে উত্তৰ ষ্টেট যিটো আমি ডিমাণ্ড কৰি আছোঁ যদি উত্তৰ যদি ৰূপায়ণ কৰিব পাৰিলেতো আমি সীমান্তৰ যিটো সমস্যাবিলাক অন্য কাম কাজ কৰিব পাৰে সুচাৰুৰূপে আমি কৰিব পাৰিম কিন্তু আজি চৰকাৰে এই ৰূপায়ণ কৰিবৰ কাৰণে বিশিষ্ট ব্যৱস্থাত আমি লোৱাটো দেখা নাই আজি এই সুযোগতে মই ক'ব বিচাৰোঁ যে আমি ডিমাণ্ড কৰিব বিচাৰোঁ যাতে যেন চৰকাৰে এই আৰ্টিকল 2 এই উত্তৰ ষ্টেট যাতে যেন বস্তু সোনকালে ৰূপায়ণ কৰে তাৰ কাৰণে মই আজি এই সুযোগতে এই পবিত্ৰ সদনত মই ডিমাণ্ড আৰু মই অনুৰোধ কৰিছোঁ বিশেষকৈ মই ক'বলৈ নাযাওঁ আমাৰ সীমান্তৰ যিটো এলেকাৰ সমস্যাবিলাক আজি সুযোগতে মই দাঙি ধৰিছোঁ আৰু লগতে কাৰ্বি আংলং যিটো ৰাইজে ডিমাণ্ড কৰাত আৰ্টিকল 2 যাতে ৰূপায়ণ সোনকালে চৰকাৰ পদক্ষেপ লয় তাকে মই আজি পবিত্ৰ সদনত মই ডিমাণ্ড আৰু মই অনুৰোধ